কৃষ্ণ কেনেকৈ চলাই আহিছা তুমি চাওঁ তোমাৰ হাতত নাই দিয়া আকৌ ভগৱান টোপনি হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে এইটো আকৌ উৰুকাৰ দিনা ভিডিঅ'হে হয় দেই মানে লং ভিডিঅ' হ'লে যিহেতু একেদিনাই ভিডিঅ'টো এডিট কৰি দিব নোৱাৰে ন ৰাতিলৈকে যদি ভিডিঅ'টো বনোৱা যায় তো ছুটি হ'লে ধুনীয়াকৈ পাৰে বাৰু এদিনতে দিবলৈ তো উৰুকাৰ দিনা ভিডিঅ' আছিলে এইটো আৰু ধুনীয়াকৈ ঘৰটো মুচি লৈছোঁ আৰু মুচি লৈ এইফালে কাপোৰখিনি ধুই ল'লোঁ সদায় আৰু ভাত বনোৱা কাপোৰ ধোৱা চোতাল সাৰা ঘৰ সাৰা এইবিলাকে আৰু চাহ বনোৱা হয়নে নহয় বাৰু আমাৰ ভিডিঅ'বিলাক এনেকুৱাই আৰুনো কি দিম নহয়নে বাৰু তো এইফালে কাপোৰ ধুই ল'লোঁ লৈ আকৌ ৰাতিপুৱা এয়া দেউতাক ভাত দিলোঁ দেউতাক ভাত খোৱাৰ পাছতে মাইক বোলো চাহ দিওঁ মায়ে যিহেতু ভাত নাখায় সোমাই নাহাগে সন্ধিয়া আছে যে টোপনি গ'ল ছোৱালী কেনেকৈ লৈ আহিছা নেকি হে ভগৱান আৰাম কৰোঁ দিয়া তাৰপিছত ক'ৰপৰা তুমি তাৰপৰা তেনেকৈ লৈ আহিছা বান্ধিটো লৈ আহিব পাৰা ভগৱান ছোৱালী ডাঙৰ হৈ গ'ল আৰু বাপেকৰ লগত অকলে অকলে গৈও বজাৰ কৰিব পৰা হৈ গ'লগৈ এখন ভাগৱত কাক লাগে বা তুমি ভাগৱত পঢ়িবা হা মই কি পঢ়িম ক'ত চোৱা বাহি ক'ত গৈছিলা সেইকেইটা কিনি পেলাই ফটকাকেইটা কিনি পেলাই কোন চাইকেল কিনি লোৱা কাকাক কম আইতাক কম মই পূজাই আনিছোঁ চাকি কিয় আনিলা দুইবাৰ লাগে বোলে সেয়া মই বোলো মাটি চাকি আনিলা নি বাপেকে যিহেতু দেৱালীত এবাৰ লগ পাইছে ন প্ৰথমবাৰ জীয়েকক সেইটো কাৰণে আৰু বস্তু বাহানি অলপ এনেই আনি দিছে আৰু যিহেতু জুবিন দা এনেকুৱা কিনো মানে ফূৰ্তি নহয়নে বাৰু তো তাইৰ কাৰণে ধুনীয়াকৈ চাকি বন্তি কিবা কিবি আনি দিছে লাইট চাইট আৰু এইবিলাক বাদ দি মই এতিয়া ধুনীয়াকৈ পাকঘৰৰ কামত লাগিলোঁ পাকঘৰ ভাত চাত বনাই হোৱাৰ পাছত এইফালে চাওকচোন ছোৱালীৰ লগত বাপেক একদম মজাছে শুই আছে বাপেকে খং কৰা কথাটো মই এতিয়াহে গম পাইছোঁ মানে এইফালে মই অকলে অকলে যে ভাত খাবলগীয়া হ'ল মানে কৈছে মোৰ যাব হ'ব এতিয়া বোলে 3 দিন হ'ল মোৰ লগত তুমি ভাত খোৱা নাই হেন তেনে বহুত কথা তথাপি তেনেকৈ কোৱাৰ কাৰণে মনটো ভাল লাগিলে আৰু নহয়নে বাৰু চিন্তা কৰাৰ কাৰণে আৰু এইফালে মই ভাত খাই লৈ একদম এইফালে বাচনখিনি ধুই ল'লোঁ ধুই লৈ আৰু ৰেষ্ট নকৰিলোঁ আৰু এইফালে দুপৰীয়া টাইমত সকলোকে চাহ অলপ দিলোঁ এইফালে মানুহজনলৈ গাখীৰ চাহ আৰু দেউতাহঁতলৈ লাল চাহ আকৌ এয়া মায়েহঁতেও খাইছে তাৰপাছতে এইফালে আমাৰ ঘৰৰ নাৰিকল মানুহজনে পাৰি আছে বাকো দিব লাগিব যিহেতু আমাৰ ঘৰত আছিলে আকৌ বাক দিব লাগিব সেইটো কাৰণে পাৰিছে নাৰিকলকেইটা সৰু যদিও ইমান মিঠা কি ক'ম মানে আৰু মই এইফালে ধুনীয়াকৈ ঘৰটো ঝাৰু দি ল'লোঁ ঘৰটো সাৰি লৈ এইফালে নাৰিকল ভাজি লৈছোঁ যিহেতু পিঠা বনাব লাগিব এইকেইটা পিঠা আকৌ মানুহজনলৈ বাকীখিনি বনালোঁ ঘৰত খাবলৈ মানুহজনে লৈ যাব এইকেইটা অলপ সৰু সৰুকৈ বনাই দিছোঁ মায়ে ডাঙৰকৈ বনাইছিল মাজতে সেইটো কাৰণে ক'লে যে ইমান ডাঙৰ ডাঙৰ পিঠা নালাগে দেই তো সেয়া সৰুকৈ বনাই দিছোঁ আৰু মায়ে মোক কি ধুনীয়া আইডিয়া শিকাই দিছে চাচোন এইফালে ইখন টাৱাত ধুনীয়াকৈ পিঠাকেইটা ল'ব দিছে মানে এখনতে ল'লে দেৰি হৈ যায়গৈ সিজিবলৈ টান হৈ যায় আকৌ এইফালে ধুনীয়াকৈ দি লৈছোঁ সেয়া আৰু মাৰ বুদ্ধি দি এইফালে মোৰ পিঠা বনাই হ'লগৈ তাৰপাছতে আকৌ এইফালে যিহেতু পিঠা বনাই থাকোঁতে দেৰি হ'লে তুমি সেইকাৰণে একদম গেছতো ভাত 2টা চৌকাতে লগাই দিছোঁ আকৌ জুইটো লগাই লৈছোঁ আৰু যিহেতু মোৰ একদম এইফালে দেৰি হ'ব বুলি জানিলে মানুহজন সেইটো কাৰণে এতিয়া চাচোন ইমান তেনেকৈ হেল্প কৰিবলৈ আহিলে এনেকুৱা হ'লে বহুত ভাল লাগে নহয়নে কাম কৰিও এলাহ নালাগে তো সেইফালে মানুহজনে মাংস বনাইছে এইফালে ময়ো মাংস বনাইছোঁ দুবিধ মানে বেলেগ বেলেগ আৰু আজি ভিডিঅ'টো ইমানে আছিলে আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি নিশ্চয় জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ দেই বাই বাই